সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়াৰ চমু উত্তৰ লগতে যিখিনি আহিবলগীয়া প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আলোচনা কৰিবলৈ গৈ আছোঁ। তোমালোকে এনেদৰে লিখিলে তোমালোকে অন্য যিখিনি কুৱেশ্যন বেংক আছে নতুবা যিখিনি ৰেফাৰেঞ্চ বুক আছে সেই বুকবোৰ ফ'ল' নকৰিলেও ইয়াৰ পৰাই তোমালোকে যিখিনি কুৱেশ্যন আনচাৰ আছে সেই কুৱেশ্যন আনচাৰখিনি চালে হৈ যাব। এতিয়া আহোঁ প্ৰশ্ন নম্বৰ। ইয়াতে 1 নম্বৰ চমু উত্তৰ দিয়া। ক সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। সৈয়দ আব্দুল মালিকৰ বহুতো কবিতা পুথি আছে, তাৰ ভিতৰত এখন তোমালোকে লিখিব পৰা বেডুইন। তাৰপিছত আহিলে খ নম্বৰ প্ৰশ্ন, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? তোমালোকে উত্তৰটো লিখিবা, মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। গ নম্বৰ প্ৰশ্ন, অসমৰ হেংদাং ক'ত জিলিকিছিল? এটা তোমালোকৰ উত্তৰটো হ'ব গ নম্বৰ প্ৰশ্নৰ উত্তৰ, অসমৰ হেংদাং দুপৰীয়াৰ পূৰ্ণ আলোকত জিলিকিছিল। তাৰপিছতে আহিলে তোমালোকৰ ঘ নম্বৰ প্ৰশ্ন, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? উত্তৰটো হ'ব অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। তোমালোকক ভিডিঅ'টোত মই অলপ ফাৰ্ষ্টকৈ কৈ গৈছোঁ, যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব। তোমালোকে যিটো প্ৰশ্ন আনচাৰ হয় সেই উত্তৰটো লগে লগে লিখিব যদি নোৱাৰা, তেনে ক্ষেত্ৰত তোমালোকে ভিডিঅ'টো প'জ কৰি পিনি ৰখাই পিনি তোমালোকে লিখিব যাবা। তাৰপিছতে আহিলে তোমালোকৰ ঙ নম্বৰ প্ৰশ্নটো, অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? উত্তৰটো হ'ব অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দেউল সাজিছিল। তাৰপিছতে তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো আহিলে পাঠ্যপুথিৰ, অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াতে উত্তৰটো তোমালোকে এনেদৰে লিখিবা। ইয়াতে মেক্সিমাম যদি আহে 4 নম্বৰ আহিব, নতুবা 3 নম্বৰ আহিব ইয়াতে প্ৰশ্নটোৰ উত্তৰ। তোমালোকে উত্তৰটো এনেদৰে লিখিবা, অসমখন জয় কৰিবৰ বাবে এদিন প্ৰবল পৰাক্ৰমী মোগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহোমে ৰাজত্ব কৰিছিল। অসমখনক অনাহয়ে জয় কৰাৰ সপোন লৈ মোগলসকলে অসমত প্ৰৱেশ কৰিছিল। কাৰণ মোগলসকলে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্বজয়ী বুলি ভাবিছিল। ভাৰতৰ উত্তৰ-পূব দিশৰ ৰাজ্য অসমখনক শক্তিহীন বুলি মোগলসকলে ভাবিছিল। মোগল ৰাজ্য সংস্থাপনৰ লক্ষ্যৰে বীৰ দৰ্পে আছিল। পিছে মোগলসকলৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ বীৰাংগনাসকলে। অসমৰ মাটিত ভৰি দিয়েই তেওঁলোকে দেখিলে শস্য শ্যামলা ভূমি। যুদ্ধভূমিত থিয় হৈ সেউজীয়া পৰিৱেশ দেখিয়ে হেংদাঙৰ চিকমিকনি। আহোমসকলে যুদ্ধটো ব্যৱহৃত হেংদাং হ'ল তৰোৱাল। এই তৰোৱাল হাতত লৈ দুগুণে উৎসাহ আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজিছিল। আহোমৰ বীৰ বীৰাংগনাই সেই যুদ্ধত পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলসকল আৰু পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। এনেদৰে তোমালোকে প্ৰশ্নটো উত্তৰ যিটো হয় সেই উত্তৰটো ব্যাখ্যা কৰা দিয়া আছে, তোমালোকে সজাই পিনি লিখিবা, তোমালোকৰ ধুনীয়া হ'ব। ইয়াতে তাৰপিছত আহিলে 3 নম্বৰ প্ৰশ্ন, অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল? নিজৰ ভাষাৰে লিখা। ইয়াত তোমালোকক কেনেদৰে লিখিব লাগিব মই চেম্পলটো দি দিছোঁ। তোমালোকে ইয়াৰ সলনি এইটো ফ'ল' কৰিলেও হ'ব, নতুবা তোমালোকে অলপ সজাই পিনি লিখিলেও হ'ব। এনেদৰে লিখিবা, সপ্তদশ শতিকাত আহোমসকল আছিল স্বাধীন অসমৰ শাসক। সেই সময়ছোৱাত দিল্লীত থাকিও ভাৰতবৰ্ষৰ একছত্ৰী শাসক হোৱাৰ বাবে মন মেলিছিল মোগলসকলে। দেশসমূহৰ দৰে অসমখনকো আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকলে অসমত ভৰি দিছিলে। যিকোনো প্ৰকাৰে দেশ জয় কৰাৰ অভিলেখ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। মোগলসকলে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকলে একেই ৰঙা তেজেৰে অধিকাৰী। দেশৰ হকে যুদ্ধ কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰুৰ সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ মহিলা সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। শত্ৰুৰ আক্ৰমণ বুকুপাতি ল'বলৈ তেওঁলোকে অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাই শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নত কৰি মোগলসকল অহা বাটেৰে উভতাইছিল। তাৰপিছতে তোমালোকৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো প্ৰশ্নটো হৈছে তোমালোকৰ, ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানী আজলিত? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। ইয়াতে দিয়া হৈছে ব্যাখ্যা কৰা। তোমালোকে উত্তৰটো এনেদৰে লিখিবা, প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমখন দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনাশয়ে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। আহোমসকলে সেই সময়তে আকৌ অসমত ৰাজত্ব কৰিছিল। অসমখন মোগলৰ হাতলৈ অহাৰ আগতে আহোমসকল ৰণকৌশল তৈয়াৰ কৰিছিল।
আকৌ সেই সময়তো অসমৰ পুৰুষ নাৰী সকলো ওলাই আহিছিল শত্ৰু সৈন্যক ভেটিবলৈ। ৰণচণ্ডী মূৰ্তিৰে যুঁজ আৰম্ভ। সৈন্যবিলাকক দেখি মোগলসকল স্তম্ভিত হ'ল। অসমৰ লোকসকল অতিথিপৰায়ণ, সহজ সৰল আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকৰ ধানৰ পৰা উৎপাদিত সামগ্ৰী খায়েই মোগলসকলে পেট প্ৰৱৰ্তাইছিলে বুলি তেওঁলোকৰ মনত এটা ধাৰণা হৈছিল। মোগলসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি। বীৰ দৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখতো মোগলৰ বীৰত্ব ম্লান পৰিল বুলি এনেদৰে লিখিবা। দৰাচলতে মানসিক শক্তিয়ে বলিপান হৈ অসমৰ সৈন্যদলে লাভ আৰম্ভ কৰিলে দুগুণ শাৰীৰিক শক্তি। তাৰপিছতে আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো। মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা। উত্তৰটো হ'ব এনেদৰে। মই অসমীয়া কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা প্ৰকাশিত হৈছে। অসমৰ অতীত ইতিহাস বুৰঞ্জিত হোৱা কবিতাটোত অসমৰ বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। কবিতাটোত আৰম্ভণিতে কবিয়ে অসমখনক সেউজীয়া দুবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননিখনকো মীনা হৰা বুলিও কোৱা হৈছে। পাহাৰে পৰ্বতে অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰে আকাৰ। নিয়ৰ পৰি থকা পাতবোৰ ৰ'দ পৰি মণিমুকুতাৰে যেন তেনেদৰে চিকমিকাই আছে। বনজ সম্পদৰে চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত আকৌ ভৰিত পিন্ধা খৰমৰ চোলাটোও হাতীদাঁতেৰে সজা হয়। অসমৰ বাট পথ দলং আদিও মূল্যৱান মণিৰে সজা হয়। বাঘৰ নখেৰে আঙঠি আৰু খাৰু আদিও তৈয়াৰ কৰা হয়। মহৰ শিঙেৰে পেঁপা প্ৰস্তুত কৰা হয়। অসমৰ নৈৰ বালিতো সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণ পিন্ধে। ভেকুলীবোৰে কপালত যেন ফুট লৈ সাজি কাচি থাকে। প্ৰকৃতিয়ে আচলতে অসমকো সকলো সুন্দৰ ৰূপ ধাৰণ কৰিবলৈ দিছে বুলি এনেদৰে লিখিবা। তাৰপিছতে আহিলে তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো। কবি চৈয়দ আব্দুল মালিক চমু পৰিচয় দিয়া। উত্তৰটো তোমালোকে লিখিবা এনেদৰে। চৈয়দ আব্দুল মালিকৰ 1919 চনত গোলাঘাট জিলাৰ নাহৰনীত জন্ম হয়। তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ কঢ়িয়াই আনিছিল। তেওঁক গল্প সম্ৰাট বুলিও কোৱা হয়। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। তেওঁৰ কবিতাত শব্দৰ সুষম আৰু অৰ্থৱহ ব্যৱহাৰ দেখা যায়। চৈয়দ আব্দুল মালিকে ৰচনা কৰা কেইবাখনো উপন্যাস বহু সামিত। তাৰ ভিতৰত সুৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল আদি উল্লেখনীয়। অঘৰী আত্মাৰ কাহিনী নামৰ শীৰ্ষক উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্ৰন্থ হ'ল পৰশমণি, আধাৰশিলা, মৰহাফুল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো ইত্যাদি। তেওঁৰ গল্প উপন্যাসৰ আলমত জেতুকাপাতৰ দৰে, মমতাজ আদি চলচ্চিত্ৰও নিৰ্মিত হৈছে। তেওঁ 1977 চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। এইজনা বিখ্যাত সাহিত্যিকৰ 2000 চনত দেহান্তৰ ঘটে। তাৰপিছত তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো আহিলে। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। তোমালোকে উত্তৰটো এনেদৰে লিখিবা। পৰাক্ৰমী মোগলসকল দেশ বিজয় কৰিবৰ বাবে অসমলৈ আহিছিল। মোগলসকলে অসমখন যাদু মন্ত্ৰৰ দেশ বুলি ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰিয়ে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি আচৰিত হৈ পৰিল। চৌদিশে অসম ভূমিৰ গছৰ পাতবোৰ যেন মীনা কৰা হয়। নিয়ৰচিক্ত দুৱৰীৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল। অসমখনৰ নৈৰ বালিতো সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰিয়া পিন্ধিছিল। ভেকুলীবোৰে কপালত ফুট লৈ সাজি কাচি আছিল। কৃষিপ্ৰধান দেশ অসমখনক আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনাই কৰিব পৰা নাছিল। ৰংঘৰ, কাৰেংঘৰ আদি প্ৰসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে। আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে দল সাজে, হাঁহ কণী চাউলেৰে দেউল সাজে। অসমৰ ধূলিত সোণ, হীৰা, মণি মৰকত বাগৰি থাকে।
আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ ৰূপৰ দৰে মূল্যৱান ধাতু। মূল্যৱান সম্পদৰে পৰিপূৰ্ণ অসমৰ লোকসকল মুখৰ মাত অমৃত হনা। এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত। নাম কীৰ্তন আদি সুললিত সুৰে এই দেশৰ ৰূপ সৌন্দৰ্য দুগুণে চৰায়। এনেদৰে তোমালোকে লিখিবা। কবিতাটো যদি তোমালোকে মূল ভাৱটো তোমালোকে চাই লোৱা, তেনে ক্ষেত্ৰত তোমালোকৰ বহুকেইটা প্ৰশ্ন উত্তৰ দিবলৈ সুবিধা হ'ব। তাৰপিছত আহিলে তোমালোকৰ 8 নম্বৰটো ব্যাখ্যা কৰা আছে। ক নম্বৰ 8 নম্বৰ ক মোগলে এবাৰ পালে শক্তিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভক্তি। ইয়াতে তোমালোকৰ উত্তৰটো এনেদৰে দিবা, প্ৰসংগটো দি ল'বা, তাৰপিছত তোমালোকে সংগতি দিব পাৰা। এনেকৈ যদি তোমালোকে পইণ্ট টু পইণ্ট এনচাৰখিনি লিখা, তেনে ক্ষেত্ৰত তোমালোকে ভাল নম্বৰ এটা স্ক'ৰ কৰিবলৈ সক্ষম হ'বা। ইয়াতে প্ৰসংগটো এনেকৈ দিবা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতিটো এনেকৈ দৰ্শাবা। কবিতাফাঁকিৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধ ক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলসকলে কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে। তাৰপিছতে তোমালোকে ব্যাখ্যাটো এনেদৰে দিবা। সপ্তদশ শতিকাত আহোমসকল অসমৰ শাসক আছিল। মোগলসকলে অন্য প্ৰান্তত থাকি অসমখনক আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল। অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকল আহি অসমত ভৰি দিলে। অসমখনক জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি। মোগলসকল অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকলক একে ৰঙা তেজৰ অধিকাৰী বুলি বুজি পালে। দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষ মহিলা সকলো ক্ষেত্ৰতে সকলো যুদ্ধ ক্ষেত্ৰত ৰাঙলী কৰিবলৈ প্ৰস্তুত, সেই কথা মোগলসকলে অনুমান কৰিব পাৰিলে। অসমৰ পুৰুষ মহিলা সকল শত্ৰুৰ আক্ৰমণ বুকুপাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰ নট কৰি মোগলসকল অহা বাটতে উভতি গৈছিল। যিহেতু খেদি পঠিয়াইছিলে মোগলসকলক অসমীয়া লোকসকলে, আহোম স্বৰ্গদেউ সেনানীসকলে, সেইটোকে তোমালোকৰ ইয়াতে কবিতাটোৰ মাধ্যমেৰে উল্লেখ কৰা হৈছে। তাৰপিছত তোমালোকৰ খ নম্বৰটো দিয়া হৈছে, কবিতাৰ যিটো শিৰোনামা দিয়া আছে। ইয়াতে শিৰোনামা নহয়, তোমালোকৰ পদ্যাংশটো তোমালোকৰ ইয়াতে 4 শাৰী দিয়া আছে। দুৱৰীৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত, হাতীৰ দাঁতেৰে কৰে খৰ মৰা চোলা, ভৰি ধুৱে পোৱালৰ ভৰা দলঙত। তোমালোকৰ উত্তৰটো হ'ব প্ৰসংগটো। তোমালোকক যিহেতু মই আগৰ ভিডিঅ' কেইটা যদি তোমালোকে চোৱা নাই, সেই প্লে লিষ্টটোত তোমালোকে গৈ পিনি চাব পাৰা। অসমীয়াৰ অন্য যিখিনি কবিতা আছে বা লেচন আছে, সেইখিনিও তোমালোকক ডিছকাছ কৰা হ'ব। সকলোখিনি তোমালোকে প্লে লিষ্টটোত চালে পাই যাবা। এতিয়া তোমালোকৰ উত্তৰটো হ'ব প্ৰসংগ। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। সংগতি। এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰিছে। ব্যাখ্যা। অসমখনক প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰে চহকী দেশ। প্ৰকৃতিয়ে অসমক বহুতো সম্পদৰ সম্ভাৰ দিছে। মোগলসকলে যেতিয়া অসমলৈ আহি সেই সম্পদৰ সম্ভাৰ প্ৰত্যক্ষ কৰিছিল, তেতিয়া তেওঁলোক আচৰিত হৈ ৰৈছিল। কবিৰ মতে অসমৰ দুবৰি বনত নিয়ৰ যেনেদৰে পৰি আছিল, তেনেদৰে ঠিক মুকুতাৰ থোপাহে ওলমি আছিল। সেই দেশৰ ধূলিত পৰি থকা সৰগতমণি খোজ দিলেই যেন গছকত ভাগি যোৱাৰ সম্ভাৱনা পোৱা গৈছিল। প্ৰাকৃতিক সম্পদৰে ভৰপূৰ অসমৰ মূল্যৱান সম্পদ আছিলে হাতীদাঁত। এই দেশত ভৰিত পিন্ধা খৰমৰ চোলাও হাতীদাঁতেৰে তৈয়াৰ কৰা হৈছিল। বহুতো মূল্যৱান মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুইছিল। প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বৰ্ণনা কৰি মুঠতে সামৰণি কৰিব নোৱাৰি। এনেদৰে তোমালোকে লিখিবা। তাৰপিছত তোমালোকৰ গ নম্বৰটো আহিলে, গ নম্বৰ ব্যাখ্যা কৰাটো। মোগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দিয়া, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। ইয়াতে তোমালোকে উত্তৰটো ঠিক আগৰ দৰে লিখিবা। প্ৰসংগটো দিবা, তাৰপিছত সংগতি দিবা। প্ৰসংগটো এনেদৰে দিবা। ইয়াতে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি। কবিতাফাঁকিত কবিয়ে অসমৰ সৌন্দৰ্য বিমুগ্ধ মোগলৰ অনুভৱৰ বিষয়ে কৈছে। ব্যাখ্যা। অসমক সেউজীয়া দুৱৰীৰ দেশ বুলি কোৱা হৈছে। অসমৰ বননিক মীনাকৰা বুলিও কোৱা হৈছে। নিয়ৰ পৰি থকা পাতবোৰত ৰ'দ পৰি যেনেদৰে চিকমিকাই উঠে, যেন মণিমুকুতাহে
খচিত আছে। অসমৰ ধূলিয়ে বালিয়ে যেন মণি মুকুতা, সোণৰ দৰে আপুৰুগীয়া সম্পদহে আছে। অসমখনৰ সৌন্দৰ্য অতুলনীয়। অসমৰ মূল্যৱান সম্পদ হ'ল হাতীৰ দাঁত। হাতীৰ দাঁতেৰে খৰমৰ চোলা সজা হয়, প্ৰবাল মণিৰে সজা দলঙত ভৰি ধোৱা হয়, আনকি বাঘৰ নখৰে নিৰ্মিত খাৰু, আঙঠি আদিও মানুহে পিন্ধা দেখা যায়। মহৰ শিঙেৰে পেঁপা বজাই আনন্দত নাচে অসমৰ অসমীয়া ভাষা শুৱলা। অসমৰ সাগৰীয় ৰূপ দেখি তেওঁলোক এনেদৰে মোহিত হ'ল যে তেওঁলোক অসমতে থাকি গ'ল। তাৰপিছত তোমালোকৰ ঘ নম্বৰ প্ৰশ্নটো আহিলে, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেশ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমীয়া মৰণ। ইয়াতে উত্তৰটো তোমালোকৰ পূৰ্বৰ দৰে লিখিবা। প্ৰসংগটো আৰু সংগতিটো তোমালোকে চেম দিবা। তাৰপিছত তোমালোকৰ কবিতা ফাঁকিৰ মাজেৰে কি কৈছে সেইটো বুজাই লিখি দিবা। প্ৰসংগটো হ'ব তোমালোকৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি: উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি অফুৰন্ত প্ৰেম প্ৰকাশৰ কথা কৈছে। ব্যাখ্যাটো তোমালোকে শেষত এনেদৰে কৰিবা। কবিৰ মতে জন্মভূমি অসমখন প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে নিজে গৌৰৱ অনুভৱ কৰে। অসমীয়াসকল নিজ দেশ ৰক্ষাৰ হকে একগোট হৈ মোগলকো যুদ্ধত পৰাস্ত কৰিবলৈ প্ৰস্তুত হৈছিল। কবিয়ে সেইবাবে অসমীয়া জাতিক লৈ উৎফুল্লিত। কবিয়ে নিজৰ জন্মভূমিক ধৰ্মৰ ৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সাগৰীয় ভাষা হিচাপে গণ্য কৰে, যি ভাষাত ৰচিত গীত, কথা, মাত আদি বনৰীয়া চৰাই আদিকো আকৰ্ষণ কৰিব পাৰে। সেই ভাষা গীতে কবিৰ হৃদয় উচ্চপাই ৰাখে। কবিয়ে অসমীয়া ভাষাটোক ইমানেই ভাল পায় যে মৃত্যুৰ পাছতো সৰগতো এই ভাষাৰ গান শুনিব বিচাৰে। এনেদৰে অসমীয়া ভাষাটো কবিৰ দেহ মনে সোমাই আছে। কবিয়ে সেইবাবে মৃত্যুৰ পাছতো তেওঁৰ প্ৰাণ অসমতে পুনৰ জন্ম ল'ব বিচাৰে। তাৰপিছতে আহিলে তোমালোকৰ ৯ নম্বৰ প্ৰশ্নটো, মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ মোক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। তোমালোকে উত্তৰটো এনেদৰে লিখিবা। কবিয়ে নিজৰ জন্মভূমিক প্ৰাণৰো প্ৰাণ বুলি কৈছে। নিজকে অসমীয়া বুলি কবিয়ে গৌৰৱ অনুভৱ কৰে। প্ৰবল প্ৰতাপী মোগলসকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি লৈ যুদ্ধত পৰাজয় কৰিছিল। হেমদাং লৈ যুদ্ধ কৰি মোগলক পৰাস্ত কৰি খেদি দিয়াৰ বাবে অসমৰ সন্তানসকলক লৈ কবিয়ে গৌৰৱ অনুভৱ কৰে। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা অসমৰ মানুহৰ ইমান শক্তি ক'ৰ পৰা আহে তাকে ভাবি কবি আচৰিত হ'ল। কবিৰ মতে কবিৰ দেশৰ মানুহ সহজ সৰল অমায়িক আছিল। সেই অসম দেশৰ মানুহৰ মুখৰ মাতত মৌহনা আছিল। ইমান কোমল অন্তৰৰ মানুহ যে দেশ ৰক্ষা কৰিবলৈ বৰ্জ কঠোৰ হ'ব পাৰে সেই কথা কবিয়ে কেতিয়াও ভাবিব পৰা নাছিল। সেইবাবে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক লৈ প্ৰশংসা কৰিছে। তাৰপাছতে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো আহিলে, কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে পুনৰ জন্ম ল'ম বুলি ভাবিছে বুজাই লিখা। তাৰপিছত তোমালোকৰ উত্তৰটো হ'ব, কবিৰ বাবে নিজৰ জন্মভূমিখন প্ৰাণৰো প্ৰাণ। কবিয়ে নিজকে অসমীয়া বুলি গৌৰৱ কৰে। প্ৰবল প্ৰতাপী মোগলসকলকো অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী হৈ যুদ্ধত পৰাজয় কৰে। কবিয়ে নিজৰ জন্মভূমিখনকো ধৰ্মৰূপে গণ্য কৰে। অসমীয়া ভাষাটোক কবিয়ে সৰগীয় ভাষা হিচাপে গণ্য কৰে। যি ভাষাত ৰচিত গীত মাতে বনৰীয়া চৰাইকো আকৰ্ষণ কৰিব, সেই অসমীয়া ভাষাৰে গীত কবিতা আদিয়ে কবিৰ অন্তৰ চুই যায়। কবিয়ে জন্মৰ পাছত অসমীয়া ভাষাটোক আই সম্বোধন কৰিছে। কবিয়ে আই সম্বোধনেৰে এদিন নিজৰ জন্মভূমিত প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটোক ইমানেই ভাল পায় যে মৃত্যুৰ পাছতো সৰগতো অসমীয়া ভাষাটো শুনিব বিচাৰে। অসমীয়া ভাষাটো কবিৰ দেহ মনে সোমাই গৈছে। সেইবাবে কবিয়ে মৃত্যুৰ পাছতো অসমতে পুনৰ জন্ম ল'ব বিচাৰে। কবিয়ে নিজৰ জন্মভূমিৰ বাবে চিৰকৃতজ্ঞ। তাৰপিছত তোমালোকৰ আহিলে মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা। তোমালোকে সাৰাংশ নহ'লে মূল ভাৱ, কবিতাটো যদি এই দুটা বস্তু মনত থৈ দিয়া তেনে ক্ষেত্ৰত তোমালোকে শ্বৰ্ট কুৱেশ্যনো কৰিব পাৰিবা, আৰু যদি ব্যাখ্যা কৰা কুৱেশ্যন আহে তেনে ক্ষেত্ৰত তোমালোকে ব্যাখ্যা কৰা প্ৰশ্নটো তোমালোকে সহজে কৰিব পাৰিবা। ইয়াতে মই অসমীয়া কবিতাটোৰ সাৰাংশটো হ'ব, মই অসমীয়া কবিতাটোৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ ভাল পোৱাৰ কথা কৈছে।
অসমৰ ৰূপ সৌন্দৰ্যই কবিক আকৰ্ষণ কৰিছে। অসমৰ অতীত ইতিহাস বুৰঞ্জিত হোৱা সৰু আৰু অসম বুৰঞ্জীৰ নানা দিশো ফুটি উঠিছে। এই কবিতাটোত নিজৰ আৱেগক কিছু সময়লৈকে মোগলৰ কথাকো সাজি তুলিছে। কবিৰ মতে মোগলসকল আছিল প্ৰবল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰিবৰ বাবে মোগলসকল আহিছিল। মোগলসকল যেতিয়া অসম আক্ৰমণ কৰিবৰ বাবে অসমত সোমাই আহে, তেতিয়া মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি অবাক হৈছিল। যি মোগলে ৰাজপুতক জয় কৰিছিল, সেই মোগলে পিছে সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নোৱাৰিলে। অসমীয়া পুৰুষ মহিলাৰ প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বতে যুঁজি অসমৰ জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মোগলসকল যি বাটেৰে আহিছিল, সেই বাটে অসমীয়াসকলে মোগলসকলক উভতাই পঠিয়ালে। সেইবাবে কবিয়ে বিজয়ক সুঁৱৰি আনন্দিত হৈ পৰে। কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি মোগলৰ মুখেৰে অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাইছে। কবিয়ে অসমৰ ৰূপ, গুণ, সৌন্দৰ্য আৰু সেউজীয়া পৰিৱেশ দেখি মোগলসকল অসমত থাকি গ'ল বুলিও কৈছে। অসমৰ অসমীয়া ভাষাক কবিয়ে সাগৰীয় ভাষা বুলিও গণ্য কৰিছে। কবিয়ে মৃত্যুৰ পাছত এই ভাষা সৰগত শুনিব বিচাৰিছে। এই মাটিৰ মায়াই কবিক আকুল কৰিছে। কবিয়ে নিজৰ দেশৰ বাবে জীয়াই থাকিব বিচাৰে আৰু নিজ দেশৰ হকে মৰিব বিচাৰে। পৰম্পৰাগত নিয়ম বা প্ৰথাৰ বৰ্ণনাৰ মাজেৰে কবিয়ে স্বদেশৰ প্ৰতি থকা তেওঁৰ সঁচা ভাল পোৱাৰ কথা কবিতাটোৰ মাজেৰে প্ৰকাশ কৰিছে। তাৰপিছতে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো আহিলে, মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। তোমালোকে এনেদৰে লিখিবা, মই অসমীয়া কবিতাটোতো অসমৰ অতীত গৌৰৱ সুন্দৰভাৱে বৰ্ণনা হৈছে। কবিয়ে প্ৰবল পৰাক্ৰমী মোগলসকলক অসমলৈ দেশ জয় কৰাৰ উদ্দেশ্য অহা বুলি কৈছে। কৃষিজীৱী সহজ সৰল অসমৰ মানুহে কিদৰে নিজৰ দেশ ৰক্ষা কৰিছিল তাৰ কথা কৈছে। নিজৰ কথাৰে বশ কৰিব বুলি ভাবি মোগলসকলে অসমৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় দিছিল। যেতিয়া যুদ্ধৰ ঘোষণা হৈছিল, তেতিয়া অসমৰ সৈন্যৰ সন্মুখত পৰাক্ৰম দেখি মোগলসকল বিস্ময় মানিছিল। অসমৰ পুৰুষ মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি হেং-দাং হাতত লৈ ওলাই আহিছিল। দেশৰ স্বাধীনতা ৰক্ষাৰ হকে অসমৰ সকলো পুৰুষ মহিলাই শত্ৰুৰ আক্ৰমণ নিজৰ বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ পুৰুষ মহিলাৰ আক্ৰমণ দেখি মোগলসকল আকৰ্ষিত হৈছিল। মোগলসকলে অসমৰ পৰা যোৱাত অসমীয়াসকলৰ স্বদেশ প্ৰেম আৰু বীৰত্বৰ প্ৰশংসা কৰিছিল। এনেদৰে কবিয়ে সুন্দৰভাৱে অসমৰ অতীত গৌৰৱৰ বৰ্ণনা কবিতাটোত ফুটাই তুলিছে। তাৰপিছত তোমালোকৰ আহিলে ভাষা বিষয়ক বাক্যসমূহ সমাহৰ নাম লিখা। ইয়াতে তোমালোকৰ স্বৰ্ণপুৰী দিয়া আছে। স্বৰ্ণৰ পুৰী ষষ্ঠী তৎপুৰুষ সমাস আছে ইয়াতে। তাৰপিছত আহিলে মুক্ত গীত। মুক্ত গীত কৰ্মধাৰাই সমাহ আছে। মুক্ত যি গীত। তাৰপিছত আহিলে তোমালোকৰ অনিৰুদ্ধ, ৰুদ্ধ নহয় যি গতি, বহুব্ৰীহি সমাহ আছে। তাৰপিছত নিষ্কৰ্মা, কৰ্ম নাই যাৰ, বহুব্ৰীহি সমাহ আছে। তাৰপিছত আহিলে তোমালোকৰ তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ সাজা। ইয়াতে তোমালোকৰ উদাহৰণস্বৰূপে দি দিয়া আছে, তোমালোকে চাই লোৱা। বাঘ, নখ, হাঁহ, কণী, মহ, শিং দিয়া আছে। তোমালোকে ইয়াতে লিখিবা বাঁহ, গাজ, কল, বাৰী, মৌ, জোল, নেমু, ৰস, হাতী, দাঁত, এনেদৰে লিখিবা। তাৰপিছত আহিলে তোমালোকৰ বিপৰীত শব্দ লিখা। তোমালোকৰ গ্ৰামাৰ পাৰ্টটো ইয়াতে কভাৰ হৈ যাব। তোমালোকে যিহেতু গ্ৰামাৰ পাৰ্টটো আহিব, ইয়াৰ পৰাই তোমালোকৰ কমন পৰি যাব। বিপৰীত শব্দ লিখা আহিব ইয়াতে। গৌৰৱ মানে হৈছে, গৌৰৱৰ বিপৰীত কি হ'ব? কালিমা। আলোকৰ আন্ধাৰ, স্বাধীনতাৰ পৰাধীনতা, পৰাজিত বিজয়ী, সপোন দিঠক, মৰণ জনম। তাৰপিছত আহিলে তোমালোকৰ এডিশ্যনেল কুৱেশ্যন, তোমালোকৰ অতি চমু প্ৰশ্ন উত্তৰ। যিহেতু তোমালোকে যিসকলে কুৱেশ্যন বেংক এফৰ্ড কৰিব নোৱাৰা, তেওঁলোকে এইখিনি কুৱেশ্যন এনচাৰ চালেও হৈ যাব। ইয়াতে চমু প্ৰশ্ন, চৈয়দ আব্দুল মালিকৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? ইয়াতে উত্তৰটো হ'ব 1919 চনত গোলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল। তাৰপিছত প্ৰশ্ন, চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হৈছিল? ইয়াতে তোমালোকৰ উত্তৰটো হ'ব চৈয়দ আব্দুল মালিকক গল্প সম্ৰাট বুলি কোৱা হৈছিল। চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰটো এনেদৰে হ'ব। সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তাৰপিছত আহিলে ঘ নম্বৰ প্ৰশ্ন, কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰে? উত্তৰটো হ'ব কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰে। 9 নম্বৰ প্ৰশ্ন, সৰগতো কবিয়ে কিহক চিনি পাম বুলি আৰু বুজি পাম বুলি কৈছে? উত্তৰটো হ'ব এনেদৰে, সৰগতো কবিয়ে অসমীয়া ভাষাটোক চিনি পাম আৰু বুজি পাম বুলি কৈছে। 5 নম্বৰ প্ৰশ্ন, মোগলসকলে ক'ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰিছিল? উত্তৰটো হ'ব মোগলসকলে অসমত মুছলমানসকলক মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্ন, কবিয়ে মৰাৰ পাছত কি হৈ পুনৰ জন্ম ল'ব বিচাৰিছে? উত্তৰটো হ'ব কবিয়ে মৰাৰ পাছতো অসমৰ অসমীয়া হৈ জন্ম ল'ব বিচাৰিছে। এইকেইটা আছিলে তোমালোকৰ পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্ন। মই অসমীয়া সৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত পদ্যাংশৰ। তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, প্লেলিষ্ট বনাই থোৱা আছে, তাত গৈ পিনি তোমালোকে সকলোখিনি প্লেলিষ্ট ডাউনলোড কৰি নতুবা তোমালোকে ভিডিঅ' আকাৰে চাব পাৰা। আৰু যদিহে তোমালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই ভিডিঅ'টোত তোমালোকৰ সকলোখিনি প্ৰশ্ন উত্তৰৰ লগতে সকলোখিনি সমাধান দিয়া হ'ব, কুৱেশ্যন আনচাৰ। তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা।